প্রমোদপুরে ডাঙৰীয়াই কৈ আছে আমাৰ বিটিচিত মই চৰকাৰ অহাৰ পাছত মই শান্তি হৈছে বিটিচিত। ক'ত শান্তি হৈছে? IBSৰ কাৰণে 10,000 15,000 এনেকৈ টকা লৈছে, কিন্তু এটা IBSও দিব পৰা নাই। ফৰ্ম ফিল আপ কৰিছে, ফৰ্ম ফিল আপ কৰি অৰুণোদয়ৰ পৰা কোনো খা খবৰ নাই, অৰুণোদয় একো হোৱা নাই। নমস্কাৰ, আসসালামু আলাইকুম। চেনেলক ধন্যবাদ জনাইছো। আমাৰ সোমবাৰে DCDCত আজি ইউথৰ আমাৰ মিটিং আছিল। আমাৰ চেনেলটো আমাৰ মিটিঙত উপস্থিত হৈছে। আমি ইউপিপিলে 5 বছৰৰ কাৰণে যিটো চৰকাৰ কৰিছে, এইটো কি কাম কৰিছে নকৰিছে আমি ইউথৰ পৰা আমি আজি ক'ব খুজিছো। আমাৰ সোমবাৰে DCDCত যিটো ডেভেলপমেণ্ট কাম সেইবিলাকতো একো হোৱাই নাই। আৰু যিটো অৰুণোদয়ৰ কাৰণে বহুত চেয়াৰমেন মেম্বাৰবিলাক ফৰ্ম ফিল আপ কৰিছে, ফৰ্ম ফিল আপ কৰি অৰুণোদয়ৰ পৰা কোনো খা খবৰ নাই, অৰুণোদয় একো হোৱা নাই। আৰু যিবিলাক চৰকাৰী ঘৰবিলাক আছে, ঘৰৰ কাৰণে মেম্বাৰ চেয়াৰমেন বিলাকে আপোনাৰ 5,000 3,000 4,000 এনেকে পইচা লৈছে, লৈ চৰকাৰী ঘৰবিলাক এনেকে দি আছে। আৰু সুন্দৰী DCDCত আৰু এই IPS না IBSৰ কাৰণে 10,000 15,000 এনেকৈ টকা লৈছে, কিন্তু এটা IBSও দিব পৰা নাই। গতিকে এই ইউপিএফএল চৰকাৰে আমাৰ সুন্দৰী DCDCত কি কাম কৰিছে আমি আমাৰ সুন্দৰী DCDCৰ অঞ্চলৰ মানুহে গম পাইছে যে ইউপিএফএল চৰকাৰে আমাৰ সুন্দৰী DCDCত কোনো কাম কৰিব পৰা নাই, আৰু ৰাইজেও গম পাইছে। গতিকে আমাৰ সুন্দৰী DCDCৰ যিমান যুৱক ল'ৰা আছে, আমি গোটেই একেলগত সাঙুৰ খাই আমাৰ BPFক আমি পুৰা শক্তিশালী হিচাপে আমি ইউপিএফএলৰ লগত যুঁজি যাম বুলি আমি আশা কৰিছো। আমি সুন্দৰী DCDCত আমাৰ ইউথসকলে আমি ৰাতি দিনে 24 ঘণ্টাত আমি কাম কৰি আছো, যাতে আমি সুন্দৰী DCDCত আগন্তুক যোৱা ইলেকশ্যনত আমি যিখিনি ভোট দিছিলো তাতকৈ যাতে আমি মোটামুটি 80% 90% ভোট দিবৰ কাৰণে আমি চেষ্টা কৰিম, যাতে ইউপিএফএলৰ যাতে কেন্দ্ৰত কোনো কেন্দ্ৰত যাতে ভোট নীল হৈ যায়, এনেকুৱা আমাৰ এলেকাত টাৰ্গেট আছে। আমি যুৱকসকলে এনেকুৱা এটা টাৰ্গেটত আমি কাম কৰি আছো। প্ৰমোদপুৰে ডাঙৰীয়াই কৈ আছে আমাৰ BTCত মই চৰকাৰ অহাৰ পাছত মই শান্তি হৈছে BTCত। ক'ত শান্তি হৈছে? এইটো অশান্তি। আমাৰ যেতিয়া BPF চৰকাৰ আছিল তেতিয়া আপোনাৰ প্ৰমোদপুৰতো চৰকাৰত নাছিল। প্ৰমোদপুৰ ডাঙৰীয়াতো তাৰ হাংগা বাংগালে জংঘলতে আছিল। BPF চৰকাৰ থাকাতে আমাৰ MK খাগাবাৰীৰ যিটো হত্যাকাণ্ড হৈছিল, সেই হত্যাকাণ্ডত আমাৰ হাগ্ৰামা চৰকাৰক গাদীৰ পৰা নমাবৰ কাৰণে এনেকুৱা এটা হত্যাকাণ্ড কৰা বুলি আমাৰ অনুভৱ হৈছে এতিয়া। মানে সেই হাংগা বাংগালে এতিয়া চৰকাৰ কৰি আছে, এতিয়া আৰু আমাৰ BTC ক'ত শান্তি হৈছে? অশান্তিয়ে কিমান উচ্ছেদ চলাই আছে। আৰু উচ্ছেদৰ নোটিছ অলৰেডি আমাৰ হালবাৰী সমষ্টিত আমাৰ যিটো নাৰায়ণপুৰী সুন্দৰী প্ৰাইমাৰীৰ আমাৰ এই ভাঙাৰবাৰ বুলি এটা জাগা আছে, এইটো জানে সবাই জানে। ভাঙাৰবাৰ ক'লে মানে গম পায়, গিয়াতিগাঁও বুলি কয়, ভাঙাৰবাৰৰ লগতে গিয়াতিগাঁও বুলি কয়। তাতে 16 ঘৰত উচ্ছেদৰ কাৰণে নোটিছ দিছে। দিয়াৰ ক্ষেত্ৰত আমাৰ যিটো এই MCL আছিল জয় মুছাহাৰী BPFত আছিল, ই অলপ লুবিয়া মানুহতো, মানে লুবিয়াৰ কাৰণে মানে BPFৰ পৰা ইউপিএফএলত যাই জইন হৈছে, তাক EM দিব বুলি এনেকুৱা কৈছে। EM পাব মানে আমাৰ সুন্দৰী DCDCৰ মানুহকেইটাক 5,000 মানে জনসংখ্যা লৈ গ'লে জইন হ'ব বুলি কৈছে, কিন্তু 5,000 মানুহ ক'ত পাব? তাৰ লগত 2জনমান 3জনমান আমাৰ সুন্দৰী DCDCৰ পৰা মানুহ যায় মানে হেৰি হৈছে, কিন্তু EM ক'ত পাব? আৰু ই উচ্ছেদৰ কাৰণে সি নিজে বন্ধ কৰিছে। একচুৱেলি কেনেকে উচ্ছেদটো বন্ধ কৰিছে? আমাৰ যিটো হাগ্ৰামা চৰকাৰৰ BPF চৰকাৰৰ যিটো সংবিধান আছে, সংবিধানত এইটোৱে আছে, যাৰ য'ত ঘৰ আছে তাতেই থাকিব। তাৰমানে BPF চৰকাৰৰ সংবিধানত এনেকুৱা আছে, আৰু ইউপিএফএল চৰকাৰৰ আছে উচ্ছেদ বুলি লেখা আছে। আমি সংবিধানবিলাক চাইছো, অনলাইনত মাৰি পেলাই আমি মোবাইলত অনলাইন গুগলত চাৰ্চ কৰি চাইছো। BPF চৰকাৰৰ মানে সংবিধানত আছে যে উচ্ছেদটো আমাৰ BTCত নাই, কিন্তু ইউপিএফএল চৰকাৰৰ উচ্ছেদ থকা বুলি আমাৰ গুগলত মাৰিলে আহি যায়। সংখ্যালঘু মানুহৰ যিমান উচ্ছেদৰ কাৰণে নোটিছ দিছে, তাহোঁতে অলপ চিন্তাত আছে।
এইটো ইউপিএফএল চৰকাৰে শান্তি আহি বুলি কৈ আছে, খালি কৈ আছে আমি শান্তি আনিছো বিটিচিত, শান্তি নহয়, এইটো অশান্তি হৈছে। আৰু বিপিএফ চৰকাৰ থাকাতে আমাৰ শান্তি আছিল, অশান্তিটো এই ইউপিএফএল চৰকাৰ অহাৰ পাছতে হৈছে। ৰানিং চৰকাৰ হিচাপত ইউপিপিএল চৰকাৰ আমাৰ মাইনৰিটি গাঁৱতো কোনো কাম কৰাই নাই। বৰ্তমানে ৰানিং চৰকাৰ হিচাপত যিটো গড়খহনীয়া নদীত চলি আছে, এতিয়া পিচিঙৰ কাম হৈছিল, মোটামুটি আপোনাৰ 50 মিটাৰ মান কামটো হ'লে আমাৰ এই গড়খহনীয়াটো নহ'লা হ'ল। 50 মিটাৰ কাম হ'লে গড়খহনীয়াটো নহ'লা হ'ল। এই 50 মিটাৰ কাম নকৰাৰ কাৰণে আজি আমাৰ ৰাইজে কাম কৰা মাথুৰি এটা বনোৱা আছিল, সেই মাথুৰি ভাঙি খৰি আজি পিচিঙৰ মোটামুটি 200 মিটাৰ মান ভাঙি আহি গ'ল। এতিয়ালৈকে ৰানিং চৰকাৰ হিচাপত ইউপিপিএলৰ কোনো এটা নেতা আজি দেখা নাই আমাৰ এই অঞ্চলত আহি নদীয়ে পিচিংটো হৈছে ভাঙি আছে বোলে, কোনো নেতা আজিলৈকে চাবলৈ অহা নাই। এতিয়া আমি ৰাইজে এইটো অনুভৱ কৰিছে, এইটো কেনেকুৱা চৰকাৰ আমি গম পাই আছো। কাৰণ বিপিএফ চৰকাৰ থাকাতেতো নদী গড়খহনীয়া হ'লে ৰাতি দিনে 24 ঘণ্টা বিপিএফৰ যিবিলাক লিডাৰবিলাক আছিল নদীত থকা আছিল, ৰাতিও থাকিছে। আমি লাইট জ্বলাই ৰাতি বাঁহ গাছৰ ঠানি এইবিলাক কাটি দিয়া আছিলো। আজি ৰানিং চৰকাৰ ইউপিএফৰ চৰকাৰ নদী গড়খহনী ভাঙি আমাৰ বস্তিটো পাইছে, বেছি বাকী নাই। মোটামুটি আর 50 মিটার মান গেলে আমার বস্তির ফালে গড়খহনী হয়ে যাব। যিবিলাক খেতি আছিল, বাগনা খেতি আছিল, লেচিৰি খেতি আছিল, তাৰ পাছত আৰু জাংলা দিয়া আছিল, ঝিঙা খেতি আছিল, এইগিলা খেতি সব ভাঙি গ'ল। ভাঙি যাওয়ার পাছত তামোল বাগান তো ভাঙি গেছে। এতিয়া রানিং সরকার হিসেবে কোনো এতিয়ালৈকে চাবা কাৰণে অহা নাই। এতিয়া যদি আমি তো আশা কৰিছো যে ইউপিএফএল চৰকাৰটো আমি বিদায় দিলে এইবাৰ ইলেকশ্যনত। বিদায় দিয়াৰ পাছত যেতিয়া আমাৰ হাগ্ৰামা চৰকাৰ আহিব, যাতে আমি সংখ্যাগৰিষ্ঠ চৰকাৰ কৰিব পাৰো, সেনেকুৱাকে আমি চেষ্টা কৰিব লাগিব, সংখ্যাগৰিষ্ঠ যাতে চৰকাৰ কৰিব পাৰো। আৰু আমাৰ ইটো এটা হেৰি থাকিল, যাতে আমাৰ বিপিএফ দলৰ এজন দুজন নেতা আহি আমার যাতে জায়গাটো চাই যায় কি কৰিলে অলপ ভাল হ'ব, যাতে এই জায়গাখিনি অলপ সেফ হয়। যেহেতু আমার রাইজ গোটেই আমার বিপিএফের লগতে আছে, যাতে কোনো রাইজে তো ইউপিএফএলত ভোট নিদিয়ে। আমি জানো, আমার জানা সত্ত্বে আমি এইখিনি কৈ আছো যে আমার অঞ্চলের মানুহে তো ইউপিএফএলত ভোটে নিদিয়ে। কিন্তু এতিয়া যিটো গড়খহনী যাতে আমার বিপিএফ দলৰ দুজন নেতা আহি যাতে অলপ জায়গাটো অলপ সান্তনাটো দি যায় যে কি করলে ভাল হবো জায়গাটো, এটু আমার অনুরোধ থাকিলে। আমার হালবাড়ি সমষ্টি হিসাবে আমার সোনবাড়ি প্রাইমারি আন্ডারত একদম স্ট্রং ইপিএফ হিসাবে একদম স্ট্রং হয়ে আছে। তার মানে ইয়াতে কোনো রাজনীতিক পার্টির প্রভাব নেই। ইয়াতে ইউপিপিএল গভর্নমেন্ট এইবার আমার মাইনরিটি হিসাবে আমার ইয়াতে মাইনরিটির একো কাম করা নাই। বিশেষকে আমার সোনবাড়ি বিচিডিসি আমার ইয়াতে এক কোদাল মাটিও কাটা নাই বুলি আমি কব পাৰো। আৰু ইউপিপিএল দলৰ ইয়াতে যিখিনি সোনবাড়ি বিচিডিসিত চেয়ারম্যানের লগত 4-5 জন মানুহে ইয়াতে ডেভেলপ হৈছে বুলি আমি জানো। আমার মাইনরিটি হিসাবে আমাক চাবই নৰে বুলি আমি কব পাৰো। আমি এবার বিটিসিত হাগ্রামা সরকারক বিচারি আছো, মানে ইউপিপিএল সরকার আহি আমার ইয়াতে কোনো উন্নয়নের কাম করা নাই। একচুয়ালি মানে কি আমার উন্নয়নের কাম মানে কি যে গভর্নমেন্ট যেগুলা মানে রুল আছে সেইটো মানে আমাক মাইনরিটির মানুহক দিয়া নাই, এগুলাহে লাগে আমার। যি সরকারে কৰিব সেইটোৱে আমি সাপোর্ট করি। আৰু এটা কথা মানে কি আমার মানে বিটিআর সরকারে আহি মানে আমার মানে গাঁৱৰ একো উন্নয়ন কাম কৰা নাই। আৰু অৰুণোদয়ৰ নামত মানে ইউপিপিএল সরকারে আহি মানে তাহোন মানে কৈ আছে যে আমি ইউপিপিএল সরকার আহি মানুহক মানে ঘৰে ঘৰে অৰুণোদয় দিম বুলি কৈ আছিল। মানে এটা মানে যিকেইটা মানে ইউপিপিএলৰ কৰ্মী তাহাকে মানে অৰুণোদয় দিয়া হৈছে। মানে আৰু যিটো মানে বেলেগ মানে মানুহ আছে, মানে বেলেগ বিটিচিত মানে কৰা বিপিএফত কাম কৰা, এইবিলাক মানে এটাকো মানে কোনো অৰুণোদয় আৰু কিবা দিয়া নাই। তাহাৰ গভৰ্নমেন্টৰ মানুহকে খালি দিছে, কৰ্মীগিলাকে দিছে। 17 বছর বিপিএফৰ কালানত আমি রাস্তা ঘাট স্কুল কলেজ সব আমি বিপিএফৰ সময়ত আমি পাইছো। যেতিয়া ইউপিপিএল চৰকাৰ আহিলে
আমাক এত বস্তু আমি এতিয়ালৈকে পোৱা নাই। ৰাইজে এতিয়া পৰিৱৰ্তন খুজিছে, ৰাইজে এতিয়া পৰিৱৰ্তন খুজিছে। এতিয়া আমাৰ BPF দল লাগে এইখিনি। EPF জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, EPF জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, হাগরমা মৌলভী জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, হাগরমা মৌলভী জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ।